সকলোকে নমস্কাৰ জনাইছোঁ। মই আজি এটা বেলেগ টপিকৰ বিষয়ে আপোনালোকৰ সৈতে আলোচনা কৰিব খুজিছোঁ। আচলতে আজি মই অকণমান ওলাই গৈছিলোঁ বাহিৰলৈ, বজাৰলৈ। তাত কেইবাজনো বন্ধু লগ পালোঁ আৰু এই বন্ধুসকলৰ মাজত স্বাভাৱিকতে সাম্প্ৰতিক চলি থকা ইজৰাইল আৰু পেলেষ্টাইনৰ যুদ্ধৰ মাজত এটা আলোচনা বিলোচনা হৈছিল। তাত আমি দুটা ধৰ্মৰ মানুহ বন্ধু একেলগে আছিলোঁ, মুছলিম আৰু হিন্দু মানুহ। আৰু সকলোৰে মাজত অপিনিয়নবিলাক বা যুদ্ধক লৈ যিবিলাক খবৰ বা যুদ্ধক লৈ যিবিলাক ধাৰণা, ইজৰাইল আৰু পেলেষ্টাইনী যুদ্ধৰ মাজত যিবিলাক ধাৰণা, সেইবিলাক সুকীয়া আৰু স্বাভাৱিকতে মই টিভি কমকৈ চাওঁ আৰু তেওঁলোকে টিভি চাই থাকে। গতিকে তাৰ ওপৰত বেছ কৰি তেওঁলোকৰ যিবিলাক মত, সেই মতখিনি ব্যক্ত কৰিছে। মই মোৰ ফালৰ পৰা যিখিনি বক্তব্য আগবঢ়াইছিলোঁ তেওঁলোকৰ লগত, সেই কথাখিনি থুলমূলকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ। মই অসমীয়াত তেনেকুৱা ইজৰাইল আৰু পেলেষ্টাইনীৰ মাজত যিবিলাক যুদ্ধ, এই যুদ্ধৰ অৰিজিনেল যিবিলাক কথা, সেই ধৰণে কোৱা মোৰ চকুত পৰা নাই। মাজতে ডিম্পু বৰুৱাই এটা ব্লগ কৰিছিল, এটা ভিডিঅ' কৰিছিল, মই সেইটো চাইছোঁ। মোটামুটি সেই বিষয়টো চুইছে। তথাপিতো মই যি ভাবোঁ বা মোৰ যি ইনফৰমেশ্যন, সেইখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিব খুজিছোঁ অতি সহজ ভাষাত, অতি সহজ ধৰণে। মই কেনেকৈ বুজিছোঁ পেলেষ্টাইন বা ফিলিষ্টাইন আৰু ইজৰাইলৰ মাজৰ যিখন যুদ্ধ। ইয়াৰ আগতে মই এটা কথা কৈ থৈ দিওঁ, মোৰ দুজন ফেচবুকত বন্ধু আছে। তেওঁলোকৰ মই চাই থাকোঁ, একো কমেণ্ট নকৰোঁ। তেওঁলোকে এই পেলেষ্টাইন আৰু ইজৰাইলৰ মাজৰ যিখন যুদ্ধ, এই যুদ্ধক লৈ তেওঁলোকে নিজৰ ধৰণে বক্তব্য আগবঢ়াইছে বা পোষ্ট লিখিছে। মই তাত একো মাত মতা নাই, কাৰণ তেওঁলোকে এটা বিশেষ ধৰ্মৰ চেণ্টিমেণ্ট লৈ সেইবিলাক কৰিছে। বাৰু যি কি নহওক, সেইটো এটা অন্য বিষয়। মই যিখিনি পালোঁ, সেই পোৱা কথাখিনি আপোনালোকৰ আগত সহজ ভাষাত মই কেনেকৈ বুজাই দিব পাৰোঁ। যি কি নহওক, এতিয়া কথাটো হ'ল যে ইজৰাইল নামৰ এখন দেশ নাছিল, তাত আছিল পেলেষ্টাইন। এই পেলেষ্টাইনত ইহুদীবিলাকৰ প্ৰব্ৰজন ঘটিল, আৰু সেই প্ৰব্ৰজনটো ঘটিছে ব্ৰিটিছ আমোলত। মানে পেলেষ্টাইনখন ব্ৰিটিছৰ অধীন আছিল। যেনেকৈ ভাৰতখন ব্ৰিটিছৰ অধীন আছিল, তেনেকৈ মানে পেলেষ্টাইনখন ব্ৰিটিছৰ অধীন আছিল। আৰু সেই ব্ৰিটিছৰ অধীন পেলেষ্টাইনত ইহুদীবিলাকৰ, যেতিয়া মানে হিটলাৰে ইহুদীৰ নিধনযজ্ঞ পাতিছিল, 60 লাখ ইহুদীক মাৰি পেলাইছিল, তেতিয়া সেই ইহুদীবিলাক প্ৰব্ৰজন ঘটি মানে পেলেষ্টাইনত বসবাস কৰিলে। আৰু কথাটো হ'ল, মূল বস্তুটো হ'ল ব্ৰিটিছ। এই মানে ব্ৰিটিছে কি কৰিলে, যেনেকৈ আমাক ভাৰতবৰ্ষখন টুকুৰা কৰি থৈ গ'ল, পাকিস্তান বা ভাৰত, আকৌ কাশ্মীৰখন লটকাই থৈ গ'ল এখন, মানে যাতে যুদ্ধ হৈ থাকিব পাৰে। ঠিক তেনেকুৱাকৈ যেতিয়া 1948ত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ অন্ত পৰিল, তেতিয়া এই পেলেষ্টাইনখন দুটা ভাগত ভাগ কৰি দিলে। এটা হ'ল ইজৰাইল নামৰ এখন নতুন দেশ গঠন হ'ল, আৰু পেলেষ্টাইনখন আগৰ থাকিল। এতিয়া 44% এই আপোনাৰ ইজৰাইলক দিলে, আৰু বাকী শতাংশ পেলেষ্টাইনে পালে। পেলেষ্টাইন হ'ল এখন মুছলিম কাণ্ট্ৰি, আৰু ইহুদীবিলাক তাতে প্ৰব্ৰজনকাৰী। যি কি নহওক, এতিয়া তাত আৰু এটা জেগা আছিল জেৰুজালেম। এই জেৰুজালেমখন তিনিটা ধৰ্মৰ মানে বিশেষ পবিত্ৰ স্থান। এটা হ'ল ইহুদীবিলাকৰো, খ্ৰীষ্টানবিলাকৰ আৰু মুছলিমবিলাকৰো। খ্ৰীষ্টানবিলাকে ভাবে তাৰ পৰা আহি আমাৰ যীশুখ্ৰীষ্ট হৈছিলে, মানে মৰাৰ পিছত আৱিৰ্ভাৱ হৈছিল। তাতে আকৌ মুছলিমবিলাকৰ কি মছজিদ আছে, সেইটো মুঠৰ ওপৰত সেইখন এখন বিবদমান জেগা, আৰু তিনিটা ধৰ্মৰ মানুহৰ ধৰ্মীয় চেণ্টিমেণ্ট থকা এটা জেগা। গতিকে সেইটো সুযোগ লৈ সেইখন জেৰুজালেমখন ইউএনৰ হাতত মানে থাকি গ'ল। এখন পেলেষ্টাইনকো নিদিলে আৰু ইজৰাইলকো নিদিলে। এতিয়া কথাটো হ'ল, এই মানে ইজৰাইল আৰু পেলেষ্টাইনক মানে আশে পাশে যিবিলাক ৰাষ্ট্ৰ আছে, সেইবিলাক অধিকাংশই মুছলিম ৰাষ্ট্ৰ। আৰু নক'লেও হ'ব, সেইবিলাক অধিকাংশ ৰাষ্ট্ৰই
আমেৰিকা বা পুঁজিপতি ৰাষ্ট্ৰৰ বহতীয়া একচুৱেলি। প্ৰথম অৱস্থাত ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল যেতিয়া ইজৰাইল গঠন হ'ল, কিন্তু ইজৰাইলে হৰুৱাই দিলে। ইজৰাইলৰ এটা কথা মানে, তাহাঁতৰ যদি ইজৰাইলখন নাথাকে তেতিয়া আৰু পৃথিৱীত বেলেগ জেগা আৰু সিহঁতৰ যাবলৈ ক'তো জেগা নাই। গতিকে সিহঁতৰ মৰণপণ যুঁজ দি হ'লেও ইজৰাইলে নিজৰ জাতিটো সুদৃঢ় কৰিছে। যি কি নহওক, এতিয়া কথাটো হ'ল ব্ৰিটিছে আমাৰ লগত যিখন খেলা খেলিছিল, এই পাকিস্তান ভাগ কৰি দিলে, এইখন আমাৰ সদায় যুদ্ধ লাগি থাকিব। আৰু বা কাশ্মীৰক লৈ, বিবদমান কাশ্মীৰক লৈ এটা ইছ্যু এটা সদায় ৰাখি থৈ গ'ল। তেনেকৈ এই পেলেষ্টাইনতো সেই ধৰণৰ এটা মাহোল ক্ৰিয়েট কৰি থৈ আহিলে। আৰু তেওঁলোকে জানে যে ইয়াত গণ্ডগোল হৈ থাকিলে তেওঁলোকৰ লাভ। আচল বস্তুটো হ'ল যে আমাৰো মানে পৰচি যদি বা মানে প্ৰতিবেশী যদি যুঁজ লাগি থাকে, তে মানে মানুহে কয় ন, এই সিহঁতৰ যুঁজ লাগিছে, ভালে হৈছে, ভায়েক ভায়েকৰ মাজত যুঁজ লাগিছে, তো ভালে হৈছে। মানে যুঁজ লাগিয়ে দুয়োটা পক্ষ দুৰ্বল হৈ যায় আৰু তৃতীয় পক্ষটো সবল হৈ থাকে। যি কি নহওক, ইজৰাইলৰ এতিয়া পেলেষ্টাইনীবিলাকৰ মানে অস্তিত্বৰ সংকট, আৰু পেলেষ্টাইনী যেতিয়া মুক্তি সংগ্ৰাম হয় বা মানে সন্ত্ৰাসবাদ হয় বা পেলেষ্টাইনৰ আগৰ পেলেষ্টাইনখন ঘূৰাই পাবলৈ যিটো সংগ্ৰাম হৈ থাকে বা সন্ত্ৰাসবাদ হৈ থাকে, সেই কথাটোত ইজৰাইলে ভালেই পায়। মানে এতিয়ালৈ যিমান মানে পেলেষ্টাইনৰ পৰা যিমান বিদ্ৰোহ হৈছে বা যিমান সন্ত্ৰাসমূলক কাম হৈছে, ইজৰাইলৰ লাভেই হৈছে। তাৰমানে ইজৰাইলে ভালেই পায়, কাৰণ ইজৰাইল হ'ল এটা শক্তিশালী এখন ৰাষ্ট্ৰ। গতিকে তাহাঁতে আক্ৰমণ কৰে আৰু পেলেষ্টাইনৰ এটা এটা ভাগ লৈ লয়। গতিকে লাহে 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 যিমানবাৰ যুদ্ধ হৈছে সিমানবাৰ পেলেষ্টাইন হাৰিছেই। গতিকে লাহে 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 কি কৰিলে, ইজৰাইলখন ডাঙৰ হৈ গ'ল আৰু পেলেষ্টাইনখন সৰু হৈ থাকিল। এতিয়া কথাটো হ'ল, গাজা ষ্ট্ৰীপত এই পেলেষ্টাইনীবিলাক থাকি গ'ল। আকৌ ইফালে ইৰাণে কিন্তু এই পেলেষ্টাইনীবিলাকক সহায় কৰে। গতিকে ইৰাণৰ ছাপোৰ্টত এই হামাছ পাৰ্টীয়ে আক্ৰমণ কৰিলে। আক্ৰমণ কৰোঁতে বহুত এইবিলাক সন্ত্ৰাসবাদী আক্ৰমণ, আৰু বোমা এটা পেলাই দিলে, বোমাটোৱেতো আৰু দুখীয়া ধনী এই আৰ্মি অফিচাৰ এইবিলাকতো নাচায়, য'ত পৰিছে তাতে ব্লাষ্ট হ'ব আৰু তাতে সাধাৰণ মানুহ মৰিল, ঢেৰ সাধাৰণ মানুহ মৰিল। আৰু ই এটা সন্ত্ৰাসবাদী কাৰ্য, ডেফিনেটলি এইটো গৰিহণাৰ যোগ্য। আকৌ ইফালে কি কৰিলে, ইজৰাইলে ভালেই পালে। গতিকে ইজৰাইলে কি কৰিলে, আকৌ প্ৰতি আক্ৰমণ চলালে। প্ৰতি আক্ৰমণ চলাই এতিয়া তাহাঁতৰ মানে গাজা ষ্ট্ৰীপখন একেবাৰে ভাঙি চিঙি চূৰ্ণ বিচূৰ্ণ কৰি দিছে। আকৌ তাহাঁতৰ লাইটৰ কানেকশ্যন কাটি দিছে, পানীৰ কানেকশ্যন কাটি দিছে। মুঠৰ গাজাৰ অৱস্থাটো সংকটপূৰ্ণ। এতিয়া মুছলিম কাণ্ট্ৰিবিলাকে অলপ জকজকাই উঠিছে যদিও তাহাঁতৰ ইমান পাল্চ নাই, কাৰণ গোটেই খেলাখন চলাই আছে আমেৰিকা আৰু ব্ৰিটিছে। গতিকে এই তৃতীয় পক্ষৰ হাত, তাহাঁতে লাগি থাকিব। যেনেকৈ আপোনাৰ এই ইউক্ৰেইন আৰু ৰাছিয়াৰ এখন যুদ্ধ, সেইখন তাহাঁত দুটাৰতো যুদ্ধ নহয়, ৰাছিয়া আৰু আমেৰিকাৰহে যুদ্ধ অৰিজিনেল। গতিকে পেলেষ্টাইন আৰু ইজৰাইলৰ যিখন যুদ্ধ, এইখন যুদ্ধটো এটা তৃতীয় পক্ষ আছে, যেনেকৈ আমাৰ এই ইয়াতে ৰাখি থৈ গ'ল। আৰু এটা কথা আপোনালোকে গম পাব যে এখন আন্তঃৰাষ্ট্ৰীয় মানে অস্ত্ৰৰ ব্যৱসায় আছে ন। গতিকে সেই অস্ত্ৰবিলাক ক'ত বিক্ৰী কৰিব? যেনেকৈ আমাৰ এই বাইকৰ ব্যৱসায় আছে, যেনেকৈ মানে জোতাৰ ব্যৱসায় আছে, তেনেকৈ অস্ত্ৰৰ ব্যৱসায়ো আছে নহয়। গতিকে সন্ত্ৰাসবাদী সৃষ্টি হ'লে কাৰ লাভ হয়? যিবিলাকে অস্ত্ৰ বিক্ৰী কৰে। গতিকে কোনে কাক অস্ত্ৰ বিক্ৰী কৰে, কোনে কাক সন্ত্ৰাসবাদী কেতিয়া সজায়, এই কথাটো অকণমান গমি পিটি চাবলগীয়া কথা। মই ভাবোঁ মানে এই পেলেষ্টাইনীবিলাকৰ এটা মানে অস্তিত্বৰ সংকট, আকৌ ইজৰাইলীবিলাকৰো অস্তিত্বৰ সংকট। তাহাঁতে যদি পেলেষ্টাইনখনৰ পৰা গুচি আহিব লাগে, সিহঁতৰো অৱস্থা ক'ত যাব পৃথিৱীত, কাৰণ সিহঁতৰ পৃথিৱীত ক'তো জেগা নাই। গতিকে এই ধৰণৰ যুদ্ধ এখন চলি থাকে, আৰু আপোনালোকে গম পাব যে যুদ্ধৰ অন্তৰালত এটা মানে আন্তঃৰাষ্ট্ৰীয় শক্তি থাকে, আৰু তাহাঁতে সাপ হৈ খুটিব, বেজ হৈ জাৰিব। কিন্তু এটা কথা চিয়'ৰ যে এই যুদ্ধবিলাকৰ মাজত সাধাৰণ মানুহবিলাক মৰে, সদায় সাধাৰণ মানুহবিলাক। এটা যুদ্ধ হ'লে কোননো মৰে? সৈনিকবিলাকহে মৰে। ডাঙৰ ডাঙৰ মন্ত্ৰী MLA বিলাকতো নমৰে, বা শাসনৰ গাদীত যিবিলাক থাকে তেওঁলোকেতো নমৰে। সাধাৰণ মানুহ মৰে, বা বোমা এটা পেলাই দিলে, সেই পাকিস্তানে আমাৰ ওপৰত পেলালে, আমাৰতো সাধাৰণ মানুহ মৰিব, বা আমি পাকিস্তানৰ ওপৰত পেলাই দিলোঁ, তাহাঁতৰ কোন মানুহ? সাধাৰণ মানুহবিলাকে মৰিব। গতিকে যুদ্ধই কাকো লাভান্বিত নকৰে, যুদ্ধ সদায় সাধাৰণ মানুহৰ মৰণ। গতিকে আমি
যুদ্ধৰ বিৰোধিতা কৰিব লাগে। যুদ্ধই কেতিয়াও সমস্যাৰ সমাধান নহয়। আলাপ আলোচনাৰ মাজেৰে এটা সমস্যাৰ সমাধান উলিয়াব লাগে। গতিকে মই ভাবোঁ আপোনালোকে কথাখিনি বুজি পাইছে। আৰু যদি বুজি পাইছে তাৰ ইয়াত আৰু ধৰ্ম ৰহণ সানিব নালাগে। এইবিলাক অলপ ইণ্টাৰনেশ্যনেল আন্তঃৰাষ্ট্ৰীয় যিটো ৰাজনীতি, এই ৰাজনীতিটো অকণমান গমি পিটি চাবলগীয়া। আকৌ আমাৰ ভাৰত ৰাষ্ট্ৰৰ কথাটো অকণমান আমি এতিয়া ধৰি লওক ইজৰাইলীবিলাকক আমি ছাপোৰ্ট কৰিছোঁ। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ইজৰাইলীক ছাপোৰ্ট কৰিছে, কাৰণ ইজৰাইলখনে আমাক ঢেৰ সা সুবিধা দিছে এইবিলাক মানে অস্ত্ৰ শস্ত্ৰৰ ক্ষেত্ৰত। আকৌ পেলেষ্টাইনখনো আমাক হাতত লাগে, কাৰণ আমাৰ মুছলিম কাণ্ট্ৰি যিটো মানে মিডিল ইষ্ট কাণ্ট্ৰি, সেইবিলাকো মানে তাহাঁতকো আমাক লাগে। গতিকে আমাৰ কথাটো হ'ল আমি চবকে মিলিজুলি থাকিব লাগে। ভাৰত এখন সহনশীল দেশ বুলি ভাবোঁ, আৰু ইজৰাইলো আমাৰ বন্ধু, পেলেষ্টাইনো আমাৰ বন্ধু। গতিকে এই ধৰণে চলি থাকিব। কিন্তু কথাটো হ'ল এই ইয়াতে আৰু বেলেগ বেলেগ ধৰণৰ মটিভেশ্যনৰ মানে কথা থাকে কিছুমান। এই হোৱাটছআপত বস্তুবিলাক আহি থাকে। অকণমান আপোনালোকে যদি গমি পিটি চাই দেখিব যে ইয়াৰ অন্তৰালত কিন্তু এটা বৈধ ডাঙৰ শক্তি জড়িত হৈ থাকে। এই ডাঙৰ শক্তিটো কোন, কিয়নো তেওঁলোকে কৰি থাকে, এইটো অলপ অনুধাৱন কৰিলে কথাবিলাক পৰিষ্কাৰ হৈ যায়। আৰু তেতিয়া নিজৰ ব্ৰেইনটো বেলেগ ফালে নাযায়। এইটোহে নেকি কথা, এনেকৈ ঠিকে, আচ্ছা এনেকৈ বুজি থাকিলেও কথাটো ভাল হয়। মই ভাবোঁ, আশা কৰোঁ আপোনালোকে কথাটো মানে বুজি পাইছে। আৰু যদি কিবা গণ্ডগোল হৈছে মোৰ তথ্যগত কথা, তেতিয়াহ'লে মোক শুধৰাই দিব। ইমানেই।